গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ বিশেষ 3টামান ভাগ্যশালী ৰাশি আৰু প্ৰেমৰ ক্ষেত্ৰতো ভাল, লগতে ধনৰ ক্ষেত্ৰতো এই 23 তাৰিখৰ দিনাখনৰ পৰাই আপোনালোকৰ ভাগ্য খুলিব। আহকচোন চাওঁ সেই ভাগ্যশালী ৰাশি 3টানো কি হয়। তাৰ আগতে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। এতিয়া আগবাঢ়ো আমি আমাৰ ভাগ্যশালী ৰাশিফল কেইটালৈ। প্ৰথমটো ৰাশিফল হৈছে ভাগ্যশালী মেঘ ৰাশি। আপোনাৰ সন্তানৰ উন্নত মানৰ প্ৰদৰ্শনে আপোনাতকৈ আনন্দিত কৰিব। সাৱধানেৰে আৰ্থিক নিৰ্বেশ কৰক। ভাৱনাত্মক দিশেদি যদি কোনো বিপদ গোটাই লয় তেন্তে আপোনাৰ পক্ষত আহিব। আপোনাৰ সততা আৰু মৰমেৰে ভৰা প্ৰেমত যাদু কৰাৰ ক্ষমতা আছে। আপোনাৰ কাম আৰু প্ৰাথমিকতাত ধ্যান একাগ্ৰ কৰক। যদি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালীত গোটেই দিন অতিবাহিত কৰিব পাৰে। ৰোমাঞ্চৰ পিনেদি চাব গ'লে আজি আপোনাৰ বৈবাহিক জীৱনৰ এটা ভাল দিন। আৰু এতিয়া দ্বিতীয়টো ভাগ্যশালী অথবা ধনৰ সম্পৰ্কত ৰাশিটো হৈছে বৃষ ৰাশি। প্ৰেম, উদ্দীপনা, সহানুভূতি, আকাংক্ষা আৰু নিষ্ঠাৰ দৰে ধনাত্মক ভাৱনাসমূহ গ্ৰহণ কৰিবৰ বাবে নিজকে উৎসাহিত কৰিব। এবাৰ যদি এই গুণসমূহ আপোনাৰ মাজত থাকি যায় তেতিয়াহ'লে এই গুণসমূহ যিকোনো সময়ত ধনাত্মকভাৱে প্ৰকাশ হ'ব। অনাকাংক্ষিতভাৱে নতুন উৎসৰ পৰা আপোনাৰ ধন লাভ হ'ব আৰু দিনটো বহুত ভালভাৱে আপোনাৰ অতিবাহিত হ'ব। পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গা কৰি উঠিব পাৰে। পাৰিবাৰিক দায়িত্বক অৱহেলা কৰাৰ বাবে আপোনাক সকলোৱে বেয়া পাব পাৰে। আজি আপুনি জীৱনত সঁচা প্ৰেমৰ অভাৱ অনুভৱ কৰিব। অধিক চিন্তা নকৰিব। প্ৰত্যেক বস্তুৱেই সময়ৰ লগত সলনি হয় আৰু এইবাবেই আপোনাৰ ৰোমান্টিক জীৱনতো পৰিৱৰ্তন আহিব। 3 নম্বৰ ভাগ্যশালী অথবা ধনৱান ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ জটিল পৰিস্থিতিক সন্মুখীন হোৱাৰ পৰা ভয় নাখাব। যেনেকৈ সোৱাদ অলপ জ্বলা আৰু মছলা দিলে খোৱা সোৱাদযুক্ত হৈ পৰে, সেইদৰে এনেকুৱা পৰিস্থিতিত আপোনাৰ সুখসমূহৰ সঠিক মূল্য নিৰ্ধাৰণ কৰিব পাৰে। আপোনাৰ মুড সলনি কৰিবলৈ যিকোনো সামাজিক আয়োজনত অংশগ্ৰহণ কৰক। যিসকল লোকে নিজৰ ষষ্ঠেন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিব নোৱাৰি ইমান দিনে পইচা উৰুৱাই আছিল, সিহঁতে নিজকে নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। যিকোনো ধাৰ্মিক স্থানত গ'লে, আপুনি সাধুসন্তক লগ পালে আপোনাৰ মনটো শান্তি আৰু সন্তুষ্টি লাভ কৰিব। আজিৰ দিনটো গোলাপৰ সুগন্ধি বিয়পাই দিব। আপোনাৰ প্ৰেমৰ আমেজ লওক। আজিৰ দিনাখন অফিচত পৰিৱেশ বহুত ভাল হৈ থাকিব। এইখিনিতে মই আপোনালোকৰ পৰা বিদায় খুজিছোঁ। পুনৰ লগ হোৱা আশাৰেই ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আপোনালোকেও কমেণ্ট বক্সত 3বাৰকৈ ওম নমঃ শিৱায় লিখিব।